Welcome back to my channel বন্ধু বান্ধৱীসকল আশা কৰিছো আপোনালোকৰ CDP পৰীক্ষা ভালে হৈছে সো বিভিন্ন সোৰ্সৰ পৰা মই কিছুমান প্ৰশ্ন ইয়াত এৰেঞ্জ কৰিছো এইবিলাক এতিয়া মই আলোচনা কৰিম ইয়াৰ উত্তৰবিলাক সো অনলি উত্তৰবিলাক মই কৈ যাম আপোনালোকে কাইন্ডলি মিলাই ল'ব আৰু যদি কোনো উত্তৰৰ বিসংগতি পায় আপোনালোকে কাইন্ডলি জনাব বা কমেন্ট বক্সত আপোনালোকে লিখি দিব পাৰে স্যাৰ এইটো নহব এইটো হ'ব পাৰে ঠিক আছে সো আহক আমি ভিডিওটো আৰম্ভ কৰোঁ প্ৰথমে এনেকুৱা টাইপৰ প্ৰশ্ন আহিছে SORত ওৰ অনুসংগিকতা কি এটো কি আছিল S মানে হল স্টিমিউল অৰ্গানিজম এন্ড ৰেসপন্স ইয়াত ওৰ অনুসংগিকতা এটো আছিল সক্ৰিয় ডাইনামিক ঠিক আছে নিদানিক মনোবিজ্ঞানৰ ব্যৱহাৰিক দিক হল ব্যতিক্ৰমী মনোবিজ্ঞান এটা এবনৰ্মাল যেটো আছে সো ব্যতিক্ৰমী মনোবিজ্ঞান হল এটা হল নিদানিক মনোবিজ্ঞানৰ ব্যৱহাৰিক দিক মানসিক প্ৰতিক্ৰিয়া আৰু ঘটনাৱলী গুৰুত্বহীন বুলি বা সমুলনছে অস্তিত্বহীন বুলি কোনে কৈছিল এটো কৈছিল হলে নেক্সট আছে তলৰ কোনটো প্ৰতিভাশালী শিশুৰ লক্ষণ নহয় লক্ষণ তো নহয় এটো লক্ষ্য হ'ব এটো হল সমনিয়াৰ লগত অসহযোগ বা অসহজ সম্পৰ্ক ঠিক আছে সমনিয়াৰ লগত মিলিজুলি থকাটোহে এটা লক্ষ্য গতিকে ইয়াত নন কোঅপাৰেশন দিছে এটো নহব মানে অসহযোগ নহব নিউৰনত সেলৰ পিনে বা টুৱাৰ সেল সংকেত কৰিয়ে আনে কোন ডেনড্ৰাইট নেক্সট আছে যে মানুহৰ সৃজনীশীল প্ৰক্ৰিয়াৰ আৰম্ভণিতে সহায়ক হোৱা উমেহতীয়া কৌশল কি মানুহৰ সৃজনীশীল প্ৰক্ৰিয়াৰ আৰম্ভণিতে সহায়ক হোৱা উমেহতীয়া কৌশলটো হল বুদ্ধিশীলতা মানে ব্ৰেইন ষ্টৰ্মিং নেক্সট আছে যে প্ৰাথমিক স্কুলৰ শিক্ষকৰ কোনটো অতি গুৰুত্বপূৰ্ণ গুণ হিচাপে ধৰি লোৱা হয় বিভিন্ন বিলাকৰ ভিতৰত শিক্ষণৰ পদ্ধতি আৰু বিষয়বস্তুৰ ওপৰত জ্ঞান শিক্ষণৰ পদ্ধতি আৰু জ্ঞান নাথাকিলে প্ৰাথমিক স্কুলৰ শিক্ষক ফলপ্ৰসূ শিক্ষণ কাৰ্য সম্পাদন কৰিব নোৱাৰিব নেক্সট আছে শিক্ষণৰ কোনটো তথ্যই ছাত্ৰ ছাত্ৰীক কেৱল নীৰৱ শ্ৰোতা হোৱাৰ বিপৰীতে জ্ঞানৰ আৱিষ্কাৰৰ বাবে সক্ৰিয়তাৰ ওপৰত গুৰুত্ব দিয়ে এই প্ৰশ্নটো মোৰ অলপ কনফিউজন আছে এটা দুটা অপচন মই পাইছো এটা হল ৰচনাত্মক তথ্য আৰু এটা হল সামগ্ৰিকতাবাদ তথ্য সো কোনটো শুদ্ধ হয় আপোনালোকে কাইন্ডলি জনাব তলৰ কোনটো ক্ৰিস্মাৰে ব্যক্তিত্বক দৈহিক গঠনৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰা নহয় বুলি হল অন্তৰ্মুখী ইন্ট্ৰোভাৰ্ট যেটো আছে অন্তৰ্মুখী ব্যক্তি যি সাধাৰণতে লাজ কৰিয়া মানুহৰ সংস্পৰ্শৰ পৰা আঁতৰি থাকে এনেকুৱা স্বভাৱৰ ক্ষেত্ৰত এটো শ্ৰেণী বিভাজনত ইয়াৰ ওপৰত ভিত্তি কৰি কৰা নহয় ঠিক আছে কোনটো চিকিৎসা বিজ্ঞানৰ শাখা শিশুৰ যতন সম্পৰ্কীয় এটো হল পেডিয়াট্ৰিক কিন্তু পেডিওলজিও এটা আছে পেডিওলজিটো হল ডাইৰেক্ট চিকিৎসা বিজ্ঞানৰ শাখাটো চিকিৎসা বিজ্ঞানটো কিন্তু ইয়াৰ যেটো এটা শাখাৰ কথা কোৱা হৈছে গতিকে এটো পেডিয়াট্ৰিক হ'ব সঠিক অপচন কিন্তু এখন প্ৰশ্ন কাকত যেটো ভাইৰাল হৈছে মই তেনেকুৱা এখন প্ৰশ্ন কাকতত দেখিছো যে তাত ৰাউন্ড কৰাই আছে কোনটো অপচন হেইটত কিন্তু পেডিওলজি বুলি মেনশন কৰা আছে তাত বহুত প্ৰশ্ন আমাৰ লগত নিমিলে উত্তৰবিলাক তো এতিয়া প্ৰবলেম হল যে সেন্ট্ৰাল টেটত যেনেকৈ আমাক চেক কৰিবলৈ অপচন দিয়ে কিন্তু আমাৰ কপিখনে পিছত আকৌ দি দিয়ে কিন্তু এইটো ইয়াত নাপাব গতিকে কোনটো অপচন মই এই ভাইৰাল কপিখনত মই তাত একদম এনেকুৱা কালাৰ কৰি দিয়া আছে এনেকুৱা অপচন বিলাকত এটো প্ৰিন্টৰ লগতে আহিছে মানে এইখন মাস্টাৰ কপি হ'ব তাত কিন্তু বহুত অপচন দেখিছো আমি যিবিলাক অপচন পঢ়িছো ইয়াৰ লগত নিমিলে ঠিক আছে ইয়াত চাওক ডিসলেক্সিয়া ডাইসগ্ৰাফিয়া ডিসপ্ৰেক্সিয়া ভিজুৱেল প্ৰসেসিং ডিসঅৰ্ডাৰ এইটোৰ লগত ইয়াৰ কোনটোত মিলিব গতিকে এটো একদম পৰিষ্কাৰ ইয়াত এনেকৈ ডাইৰেক্ট মিলি যাব গতিকে আপোনালোকে এক নম্বৰ অপচনটোই ৰাইট হ'ব এৰ লগত 1 বিৰ লগত 2 চিৰ লগত 3 ডিৰ লগত 4 গতিকে ইয়াত প্ৰতিটো এনেকৈ দিয়া আছে জিন পিয়াজেটে শিশুৰ শিক্ষণ প্ৰক্ৰিয়া চাৰিটা স্তৰ যি বিভক্ত কৰিছে তাৰ ভিতৰত চিন্তা প্ৰক্ৰিয়া আৰম্ভ কোনটো স্তৰত হয় এটো মূৰ্ত সক্ৰিয়তাৰ পৰ্যায়ত মানে কংক্ৰিট যেটো হল অপাৰেশনাল স্টেজ তাত হৈছে মূৰ্ত সক্ৰিয়তাৰ
পৰ্যায়ক্ৰমিক দ্য বিনেট ষ্টেনফৰ্ড ৰিভিজন 1937 স্কেল অফ ইণ্টেলিজেন্স ইজ অলছ' নট ইয়াক আৰু জনা যায় বিনেট চাইমন টেষ্ট হিচাপে এজন শিক্ষকে সমযোজনহীনতা শিশুক কিয় সহায় কৰিব নোৱাৰে মানে সমযোজনহীনতা যিবিলাক শিশু থাকে তেনেকুৱা শিশুক শিক্ষকে কিয় সহায় কৰিব নোৱাৰে এটা হ'ল শিশুৰ অন্যান্য কাৰ্যকলাপৰ লগত জড়িত হ'ব লাগে বাবে হু ছেড কোনে কৈছিল টু এডুকেট এ মেন ইন মাইণ্ড এণ্ড ইজ নট ইন মৰেল ইজ টু এডুকেট এণ্ড মেনেজ টু ছ'চাইটি এইটো কৈছিল ৰুজভেল্টে ঠিক আছে বিস্তৃত মূল্যায়নৰ শুদ্ধ অৰ্থটো কি বিস্তৃত মূল্যায়নৰ শুদ্ধ অৰ্থটো হ'ল সৰ্বাংগীন বিকাশৰ মূল্যায়ন 17 নম্বৰ আছে যে তলৰ কোনটো কোহলবাৰ্গৰ নৈতিক বিকাশ তত্ত্ব এটা স্তৰ নহয় এটা হ'ল আন্তঃব্যক্তিক সম্পৰ্ক যেটা হয় ইণ্টাৰপাৰ্চনেল ৰিলেশ্যনশ্বিপ এইটো ইয়াৰ স্তৰ নহয় গতিকে এইটো শুদ্ধ হ'ব অপশ্যন ভাৰতীয় সংবিধানৰ কোনটো আৰ্টিকেলে পিছপৰা জাতিৰ শৈক্ষিক উন্নতিৰ বাবে বিশেষ সুৰক্ষা প্ৰদান কৰিছে এইটো হ'ল আৰ্টিকেল 46 এজন প্ৰভাৱশালী যোগাযোগকাৰী শিক্ষক হ'বলৈ হ'লে শিক্ষকে কি কৰিব এই প্ৰশ্নটো মোৰ অলপ কনফিউজন আছে কিন্তু মোৰ হিচাপত তেওঁ যি পাঠদান কৰে তাৰ অৰ্থ বিচাৰি পোৱাত ছাত্ৰ ছাত্ৰীক সহায় কৰিব লাগে মানে অৰ্থপূৰ্ণ এটা পাঠদান সহায় কৰিব লাগে মানে দিয়াত ই সক্ষম হ'ব লাগিব যিখিনি শিকাও এইখিনি ছাত্ৰ ছাত্ৰী যাতে বুজি পায় কিন্তু বহুতো অপশ্যন মই দেখা পাইছোঁ যে পঢ়াৰ মাজে মাজে প্ৰশ্ন কৰিব লাগে কিন্তু কোনটো সঠিক মোৰ হিচাপত এইটো হয় আপোনালোকে জনাব কাইণ্ডলি Which of the following is not measured by TAT test? Thematic test যেটো আছে এই টেষ্টত ৰিজনিংটো মেজাৰ কৰা নহয় ইয়াৰ বাহিৰে আপোনাৰ ইমোশন থিংকিং তাৰ পিছত এইবিলাক গোটেইখিনি মেজাৰ কৰা হয় খালি ৰিজনিংটো নহয় Concept of program learning was introduced by a program learning introduced to কোনে কৰিছিল এটো BF স্কিনাৰ গতিকে স্কিনাৰ হ'ব ইয়াৰ মেইন উত্তৰ নেক্সট আছে তলৰ কোনজনে প্ৰথমে সৃজনীশীলতাৰ মানে পৰিমাপৰ বাবে সৃজনীশীলতাৰ উপাদানৰ পৰিমাণৰ ওপৰত গুৰুত্ব দিছিল এটা হ'ল টৰেন্স ঠিক আছে জ্ঞানৰ ক্ষুদ্ৰ একক হ'ল চেতনা বহুতে ধাৰণাও দিছে কিন্তু চেতনা হ'ব সঠিক অপশ্যন তলৰ কোনটো লিংগ বৈষম্যৰ ভিত্তিত সমাজ গঠনক মানি অহা আৰু ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰা সামাজিক প্ৰতিষ্ঠান নহয় এইটো ব্যক্তি হ'ব পৰিয়াল হ'ব তাৰ পিছত আপোনাৰ জাতিটো হ'ব পাৰে কিন্তু ৰাজ্য নহয় গতিকে ৰাজ্য হ'ব ইয়াত শুদ্ধ অপশ্যন সো ইয়া আছিল আপোনালোকৰ বাবে আজিৰ কেনেকুৱা লাগিছে যদি ভাল লাগিছে কাইণ্ডলি চেনেলটো সাবস্ক্ৰাইব কৰিব ইয়াৰ পিছত মই আৰু যদি পাওঁ ডেফিনেটলি আপোনালোকৰ কাৰণে লৈ আহিম সো থ্যাংক ইউ ফৰ ওয়াচিং দিস ওয়ান